10টা শিক্ষিদলত বিশিষ্ট বিটিসির নির্বাচন হয়ে গেল आसलते दिपेन बर' बिथां सारा एसामिस बा अखमिया रावाव मा फोरमायथिदों मा खेंफुरथिदों नोंथांमोना थन्न नैबे भिडिअ मोननो थांगासिनो दङ दिल्लीनिफ्राय बेबो आं आपडेटखौ नोंथांमोननो होनो थांगासिनो दिल्ली राजघाट स्थित এই বড়ো স্টাডি সেন্টার গান্ধী হিন্দুস্তানী খাদ্য সভাৰ এই কেম্পাছত নিখিল বড়ো ছাত্ৰ সন্থাৰ মোৰ সৈতে উপসভাপতি খৰমদা ৱাৰী আৰু এছিষ্টেণ্ট এডুকেশ্যন ছেক্ৰেটাৰী আমাৰ বিশ্বজিৎ নাৰ্জাৰী আছে। আজি আমি দিল্লীৰ সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ জনাইছোঁ। মূল কথাটো হ'ল যে 2025 এই নৱেম্বৰ মাহৰ অহা 20 আৰু 21 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থাই বিশেষ আমি কিছু কাৰ্যসূচী আমি তৈয়াৰ কৰিছোঁ আৰু অহা 20 নৱেম্বৰত নতুন দিল্লী স্থিত কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াৰ মাবলাংকাৰ হলত প্ৰায় 700 অংশগ্ৰহণকাৰী আমাৰ যি পাৰ্টিচিপেণ্ট আছে বড়োলেণ্ড অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব। তাত এটা নেশ্যনেল লেভেল সেমিনাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সেমিনাৰ আমি আয়োজন কৰিছোঁ আৰু এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰত আমি উত্তৰ পূৰ্বাঞ্চলত 10খন শিডিউল মিজোৰামত লাই মাৰা চাকমা, মেঘালয়ত গাৰো খাচী জয়ন্তীয়া যি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে আৰু ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া ডিষ্ট্ৰিক্ট কাউন্সিল যি মানে ত্ৰিপুৰাত আছে, অসমত বিটিসি বিটিআৰ আৰু কাৰ্বি আংলং ডিমা হাছাও মুঠ 10খন শিডিউলত যিখিনি প্ৰতিনিধি থাকিব আৰু 2020 চনত যে শান্তি চুক্তি হৈছিল বড়ো চুক্তি আৰু এই বড়ো চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থা NDB 4টা পইণ্ট UBPO চুক্তি সম্পাদিত কৰিছিল। ইয়াৰ পিছত আন চুক্তিৰ স্বাক্ষৰকাৰী তেওঁলোকেও ইয়াত বিভিন্ন সময়ত চুক্তি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰায় 10,000 লোকে মানে তাত প্ৰাক্তন বিদ্ৰোহীসকলে অস্ত্ৰ সম্বৰণ কৰিছে। সেই তথ্য ভাৰত চৰকাৰৰ। তো ইয়াৰ কাৰণে আমাৰ মূল এই কাৰ্যসূচীৰ মূল দাবীটো হ'ল যে 125 যি আৰ্টিকল 280 যি এমেণ্ডমেণ্ট ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সংশোধিত কৰি পেলাই 6 শিডিউলক মোৰ অধিকাৰ দিয়া, মোৰ অট'নমি দিয়া আৰু এই অধিকাৰক আজি 5টা বছৰৰ পিছতো ভাৰত চৰকাৰ, অসম চৰকাৰ বা ভাৰতৰ গৃহ মন্ত্ৰালয় এই যি মানে বিভাগ আছে তেওঁলোকে যেনেকুৱা এইটো কাৰ্যকৰী কৰিব লাগিছিল আজি এইটো বিলম্ব হৈ আছে। আৰু ইয়াৰ দাবীতে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ত এই যি সেমিনাৰ আমি 20 তাৰিখে আয়োজন কৰিবলৈ গৈ আছোঁ আৰু সকলোকে আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ যাতে ভাৰত চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিব পাৰোঁ। আমাৰ দাবী থাকিব যে বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হওক। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা ৰূপায়ণ কৰা হ'ব আৰু এই যি ৰূপায়ণৰ যি ক্ষেত্ৰত কিছু ৰূপায়ণ হৈ গ'ল, কিছু আধৰুৱা হৈ আছে আৰু মূল এই চুক্তিৰ মূল আত্মা আছিল 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 যাৰ দ্বাৰা বিটিসি বিটিআৰক মানে 60টা সমষ্টিলৈ বৃদ্ধি কৰা, এণ্টি ডিফেকশ্যন ল তাত আনা, পাৱাৰ এণ্ড ফাংচন তাত বঢ়াই দিয়া, ভিলেজ কাউন্সিল, মিউনিচিপাল কাউন্সিল তাত গঠন কৰিব লাগে আৰু ভাৰত চৰকাৰৰ পৰা 280 আৰ্টিকলৰ যোগেদি বিটিসি বিটিআৰক বা আন শিডিউলত পোনপটীয়া ডাইৰেক্ট পুঁজি পাব লাগে। এইখিনি মূল কথা লৈ পেলাই আমি এই সেমিনাৰ আয়োজন কৰিম। 21 নৱেম্বৰত আমি যন্তৰ মন্তৰত নিখিল বড়ো ছাত্ৰ সন্থা আৰু আন শিডিউলৰ যিখিনি আমাৰ যি ডিমাণ্ড আছে মানে ইয়াক অট'নমি লৈ আপগ্ৰেড কৰা বা ইয়াৰ ক্ষমতা বৃদ্ধি কৰা, সমষ্টি বৃদ্ধি কৰা, এই দাবীক লৈ পেলাই আমি তাত ধৰ্ণা প্ৰদৰ্শন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু 3 ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীত আমাৰ বিশিষ্ট ব্যক্তি 10টা শিডিউলত বিশিষ্ট যিসকল আমি তেওঁলোকক ইনভাইট কৰিছোঁ তেওঁলোকে তাত উপস্থিত থাকিব।